তো নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ এটা বিশেষ ভিডিঅ'লৈকে। তো বন্ধু-বান্ধৱীসকল, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান মিছনত নতুনকৈ চাকৰি মুকলি হৈছে, আপোনালোকে সকলোৱে জ্ঞাত। যিসকলে এতিয়াও খবৰটো পোৱা নাই তেওঁলোকৰ বাবে মই জনাই দিছোঁ। ইয়াতে মুঠতে প্ৰায় 700টা পোষ্ট ইয়াতে CHO অৰ্থাৎ কমিউনিটি হেল্থ অফিচাৰৰ পোষ্ট খালী হৈ আছে। আমি চমুকৈ আপোনালোকক আলোচনা কৰি দিছোঁ। মন কৰিব বন্ধু-বান্ধৱীসকল, ইয়াতে চাওক, ৰিক্ৰুইটমেণ্ট বৰ্ড হৈছে নেশ্যনেল হেল্থ মিছন আছাম। তাৰ পাছতে ইয়াতে 13 জুলাইত নটিফিকেশ্যন প্ৰকাশ পাইছে। ইয়াতে পদৰ নাম হৈছে CHO কমিউনিটি হেল্থ অফিচাৰ। তো বন্ধুসকল, ইয়াতে টোটেল 699টা পোষ্ট ইয়াতে খালী হৈ আছে। কেটেগৰী আছাম গভৰ্ণমেণ্ট জব হ'ব। ইয়াতে অল আছাম হ'ব লোকেশ্যন। ইয়াতে চাওক, 13 তাৰিখৰ পৰা অনলাইন এপ্লাই আৰম্ভ হৈছে আৰু লাষ্ট ডেটটো হৈছে 31 জুলাই। 31 জুলাই আগলৈকে আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। অনলাইন মাধ্যমেৰে আপোনালোকে এপ্লাই কৰিব লাগিব। ইয়াতে আমি সংলগ্ন কৰি দিছোঁ অফিচৰ তেওঁলোকৰ যিটো ৱেবছাইটটো, ডেছক্ৰিপশ্যনত লিংক থাকিব। আপোনালোকে সেই লিংকত গৈ আপোনালোকে চিধাই এপ্লাই কৰিব পাৰিব। যিসকলে এতিয়াও এপ্লাই কৰা নাই তেওঁলোকে এপ্লাই কৰি দিব। তো বন্ধু-বান্ধৱীসকল, আপোনালোকে এপ্লাই কৰিবৰ কাৰণে কি কৰিব লাগিব মই জনাই দিছোঁ। ইয়াতে চাওক, যিহেতু BSc নাৰ্ছিং আৰু পষ্ট BSc নাৰ্ছিঙৰ যি কোৰ্চ বিচাৰিছে সেইকেইটা আপোনালোকে যদি কৰি থৈছে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, আপোনালোকে যাওক, গৈ লিংকত গৈ চিধা তললৈ স্ক্ৰল ডাউন কৰি ইয়াতে অনলাইন এপ্লিকেশ্যন ফৰ্মৰ লিংক ইয়াতে দিয়া হৈ আছে। আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। ঠিক আছে, তো ভিডিঅ'টো এইখিনি। ধন্যবাদ।